হাই, মই কৃষ্ণা পুনৰ আহিছোঁ এটা নতুন ভিডিঅ' লৈ চাই থাকক কৃষ্ণকে। আজিকালি প্ৰায় মানুহেই সুখী নহয়। আমি যদি ইজন সিজনৰ লগত কথা বাৰ্তা আদান প্ৰদান কৰোঁ, তেতিয়াই আমি গম পাওঁ যে তেওঁলোকে কিবা এটা নহয় কিবা এটা নোপোৱাৰ দুখত ভুগি আছে। এই নোপোৱাৰ দুখটোৱে কেতিয়াবা কোনো লোককে ডিপ্ৰেশ্যনৰ সৃষ্টি কৰেগৈ, আৰু এই ডিপ্ৰেশ্যনতে পৰিয়েই কেতিয়াবা মানুহৰ এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হয় যে মানুহে নিজকে নিজে কেতিয়াবা হত্যা কৰা পৰ্যন্ত কাম কৰেগৈ, যিটো কাম সমাজত কেতিয়াও স্বীকৃতি দিয়া নহয়। এই সমাজত যিটো স্বীকৃতি দিয়া নহয়, সেইটো কামেই কৰিবলৈ বাধ্য হয়, কিয়নো তেওঁলোকে দুৰ্বল মানসিকতাৰ লোকে। তেওঁলোকে ভাবে মই নিজকে আৰু এই সমাজত ৰাখিনো কি কৰিম, এইটো নাপালোৱেই, মোৰতো জীৱনটো বৰবাদ হৈ গ'লে। আচলতে তেনেকুৱা কোনো কথা নহয়। কোনো কাৰো কাৰণে বা কিবা এটা বস্তু নোপোৱাৰ কাৰণে কেতিয়াও জীৱনটো বৰবাদ হৈ নাযায়। এনে এখন সুন্দৰ পৃথিৱীলৈ যেতিয়া আমি আহিছোঁ, তেতিয়াহ'লে আমি নিজকে জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব, আৰু যিটোৱে আমাক দুদিন যদি আমি বেছিকৈ জীয়াই থাকি মানে আমাক যেতিয়ালৈকে আমাক ৰাখিব ভগৱানে, আমি যিটো ভগৱানৰ ওপৰতে এৰি দিওঁ, যদি ভগৱানে আমাক যেতিয়ালৈকে ৰাখিছে আমি তেতিয়ালৈকে থাকিবলৈ চেষ্টা কৰোঁ। আমি নিজৰ কাৰণে নহ'লেও মোৰ আত্মীয়জনৰ কাৰণে আমি যদি কিবা এটা কৰোঁ, তেতিয়াহ'লে আমি জীয়াই থকাৰ আনন্দ অনুভৱ কৰিব পাৰিম। আচলতে আজিকালি অকল ডাঙৰ মানুহৰ ক্ষেত্ৰতে এনেকুৱা নহয়, ডিপ্ৰেশ্যন বা মানসিকভাৱে অসুখটো মানসিক অসুখত নুভুগে। সৰু ল'ৰা ছোৱালী বা ষ্টুডেণ্টৰ ক্ষেত্ৰতো এনেকুৱা ধৰণৰ কথা দেখা যায়। তেওঁলোকেও কেতিয়াবা বিভিন্ন ধৰণৰ কাৰণত ডিপ্ৰেশ্যনত পৰে। কিছুমানে চাকৰি নোপোৱাৰ দুখত ডিপ্ৰেশ্যনত পৰে, কিছুমানে আকৌ আৰ্থিক অৱস্থাৰ দুৰ্বলতাৰ কাৰণে ডিপ্ৰেশ্যনত পৰে, কিছুমানে পৰীক্ষাৰ ভাল ফলাফল নোপোৱাৰ কাৰণে ডিপ্ৰেশ্যনত পৰে, কোনোৱে আকৌ তেওঁলোকৰ বন্ধু বান্ধৱীৰ লগত ষ্টেণ্ডাৰ্ড মিলাব নোৱাৰাৰ কাৰণে ডিপ্ৰেশ্যনত পৰে, কোনোৱে আকৌ তেওঁলোকৰ ভাল পোৱাজনক নোপোৱাৰ কাৰণে ডিপ্ৰেশ্যনত পৰে। এনেকুৱা ধৰণৰ উদাহৰণ বহুতেই আছে। কেতিয়াবা এনেকুৱা হৈছে ভাল পোৱাজনক নোপোৱাৰ কাৰণে তেওঁ নিজকে আত্মহত্যা কৰিবলৈও বাধ্য হৈছে। কিন্তু বাধ্য নহয়, আচলতে নিজৰ মনটোৱে বাধ্য কৰাইছে তেওঁলোকক। আচলতে তেওঁলোকে একোটা দুৰ্বল মানসিকতাৰ লোক হয়। যদি দুৰ্বল মানসিকতাৰ লোক নহয়, তেতিয়াহ'লে ডিপ্ৰেশ্যনৰ পৰা ওলাই আহিব পাৰিব। কেতিয়াবাতো মানুহৰ মন বেয়াটো বহুতৰে লাগে, কিন্তু তাৰ পৰা ওলাই অহাটো মেইন কথা। ওলাই আহিব যদি বিচাৰে নিশ্চয় ওলাই আহিব পাৰিব। এইটো কোনো ধৰণৰ অসুখত কোনো ধৰণৰ ঔষধ আচলতে নাই। তেওঁলোকে যেতিয়া ডক্টৰে ঔষধ দিয়ে, তেতিয়াহ'লে তেনেকুৱা ধৰণৰ ঔষধ খাই আচলতে টোপনিহে যায়, যাতে তেওঁলোকে চিন্তা চৰ্চাৰ পৰা অলপ দূৰত ৰাখিব পাৰে। গতিকে তেনেকুৱা ধৰণৰ বিষয় লৈ ডক্টৰৰ ওচৰলৈ যোৱাতকৈ নিজৰ মানসিকতাটো ষ্ট্ৰং কৰিবলৈ যদি চেষ্টা কৰে, তেতিয়াহ'লে কোনো ডক্টৰৰ ওচৰলৈ নোযোৱাকৈ তেনেধৰণৰ ডিপ্ৰেশ্যনৰ পৰা ওলাই আহিব পাৰিব। আজি কেইদিনমানৰ আগতে মই মই নহয়, চবেই এইটো নিউজ পাইছিলে যে এগৰাকী ছোৱালীয়ে তেওঁৰ ভাল পোৱাজনক নোপোৱাৰ কাৰণে আত্মহত্যা কৰিলে। এপাহ ফুলি অহা এটা কি ধুনীয়া সুন্দৰ ফুল আছিলে, তেওঁ কেনেধৰণে নিজকে হত্যা কৰি পেলালে, ভাবি চাওকচোন। এনেকুৱা ধৰণৰ কাম জানো কৰিব লাগে? সমাজত এনেকুৱা ধৰণৰ কামৰ কোনো ভাল বুলি কোনেও কেতিয়াও নকয়। সমাজক এনেকুৱা কামক কেতিয়াও স্বীকৃতি নিদিয়ে। তেওঁলোকে প্ৰতিজন ডিপ্ৰেশ্যনত পৰা বা নিজকে যেতিয়া এনেকুৱা ধৰণৰ কাণ্ড কাৰখানা কৰিবলৈ যোৱা মানুহে এবাৰ এটা কথা ভাবিব যে তেওঁ কাৰোবাৰ এজনৰ কাৰণে মৃত্যু হ'ব খুজিছে, কিন্তু তেওঁৰ পাছত যে বহুতখিনি আত্মীয় লোক আৰু তেওঁক জন্ম দিয়া পিতৃ মাতৃৰ পৰা আৰম্ভ কৰি তেওঁক ভাল পোৱা মানুহ তেওঁৰ কাৰণে আছে, যি তেওঁক বিচাৰে বা তেওঁৰ আনন্দত তেওঁলোকে সুখী হ'ব বিচাৰে, বা তেওঁক জীয়াই থাকিলে তেওঁলোকে সাহস পায়। তেনেধৰণৰ লোকো বহুত আছে। গতিকে তেওঁলোকে এজনৰ কাৰণে কেতিয়াও নিজকে বৰবাদ হ'লোঁ বুলি ভাবিব নালাগে। আৰু যদি এজনৰ কাৰণে নিজকে এজন আঁতৰি গ'ল বুলিয়ে যে তেওঁলোকে কোনো ধৰণৰ অসৎ কামতে লিপ্ত হ'ব, তেনেকুৱা ধৰণৰ কোনো কথা নহয়। কিয়নো পৃথিৱীত কেৱল এজনেই মানুহ নাই যিজনেই আপোনাৰ কাৰণে উপযুক্ত আছিল বুলি আপুনি ভাবিছে। আপুনি ভাবিব পাৰে নেকি আপুনি এজন হেৰালে কাৰণে, এজন আপোনাৰ কাৰণে আঁতৰি গ'ল কাৰণে আপোনাৰ কাৰণে আৰু কোনো নাই? আপুনি ইমান অদৰকাৰী মানুহ নে? যদি আপুনি ইমানেই অদৰকাৰী, তেনেহ'লেতো তেওঁ ঠিকেই সিদ্ধান্ত লৈছিলে, তেওঁ আপোনাৰ পৰা আঁতৰি গৈ। গতিকে এনেকুৱা ধৰণে ভাবিব যে তেওঁ যদি মোৰ পৰা আঁতৰি গৈছে, তেনেহ'লে তেওঁতকৈ মই বেছি ভাল মানুহ লগ পাম। গতিকে এই কথাটো মনত ৰাখিব আপোনালোকে, যদি কেতিয়াও নিজকে কাৰোবাৰ কাৰণে বৰবাদ হ'লোঁ বুলি নাভাবিব। কেতিয়াবা কিছুমান কাণ্ড ভালৰ কাৰণেই হয়, সেই ধৰণৰ কথাও ভাবিব আপোনালোকে। যদি যিটো হয় আচলতে ভালৰ কাৰণেই হয় বুলি বহুতেই কয়, যে যি হয় ভালৰ কাৰণেই হৈছে। গতিকে এনেধৰণে যদি ভাবে, কেতিয়াও আপোনালোকৰ জীৱনতে বেয়া নহয়। আৰু ডিপ্ৰেশ্যনত পৰাৰ আগতেই আপোনালোকে চিন্তা কৰিব যে আপোনালোকৰ যেতিয়াই মনটো বেয়া হয়, তেতিয়াহ'লে এনেকুৱা ধৰণৰ কামত ব্যস্ত ৰাখিব, যিটো কামে আপোনালোকক মনটো আনন্দিত কৰি ৰাখে, যিটো আপুনি কৰি ভাল পায়, যাতে আপোনাৰ চিন্তা চৰ্চাৰ পৰা আপুনি দূৰত থাকিব পাৰে।
তেনেকুৱা ধৰণৰ আপুনি কাম কৰিব। তেতিয়া আপুনি মন বেয়া কৰা চিন্তাৰ পৰা দূৰত ৰাখিব পাৰিব। যদি আপুনি কিতাপ পঢ়ি ভাল পায়, যদি কিতাপ পঢ়িব, যদি আপুনি নাচি গান গাই ভাল পায়, তেনেহ'লে নাচিব, গান গাব, ফূৰ্তি কৰি থাকিব। আপুনি যদি অন্যান্য যিটো কামে আপোনাক চিন্তাৰ পৰা দূৰত ৰাখে সেইটো কাম কৰিব। তেতিয়া দেখিব আপুনি সেইখিনি কথাৰ পৰা আপুনি দূৰত যিমানেই থাকিব সিমানেই আপুনি ডিপ্ৰেশ্যনৰ পৰা ৰক্ষা পৰিব। আৰু আপুনি চিন্তা চৰ্চাখিনি যেতিয়াই কমাই ৰাখিব, তেতিয়াহ'লে আপুনি আপোনাৰ মানসিকতাটো ষ্ট্ৰং হ'ব আৰু আপুনি আপোনাৰ সেই বেয়া চিন্তাৰ পৰা আপুনি দূৰত আহিব পাৰিব। আৰু এনেকুৱা ধৰণৰ কিছুমান কথা আছে যিখিনি কথাই আপোনালোকক মনবিলাক বেয়া কৰি ৰাখে, বা আপুনি নাই পোৱা কিবা এটা, আপুনি যিটো বিচাৰিছে নাই পোৱা। আচলতে কোনজন মানুহেনো প্ৰতিটো বিচৰা ধৰণে বস্তু পায়? কিবা এটা নহয় কিবা এটা নোপোৱাকৈতো বহুতেই থাকে। গতিকে আপোনালোকে চিন্তা কৰিব যাতে মই যদি এইটো নাই পোৱা তেনেহ'লে কি মোৰ জীৱনটো এইটো নোপোৱাৰ কাৰণে শেষ হৈ যাব নেকি? এইটো নাই পোৱা যদি মই বেলেগ ধৰণে চিন্তা কৰি চাওঁ, তেনেধৰণে আপোনালোকে ভাবিব। আৰু যদি পঢ়া শুনাত যদি আপোনালোকে ৰিজাল্ট যদি ভাল কৰিব পৰা নাই, আপোনালোকে বিচৰা ধৰণে যদি পৰা নাই, তেনেহ'লে চেষ্টা কৰি চাব। কিন্তু কি হ'লে চবৰেতো কয় নহয় বোলে পাঁচটা আঙুলি সমান নহয়। গতিকে ইমানখিনি চিন্তা কৰি নাথাকিব, চেষ্টা কৰি চাব। নিজৰ যিমানখিনি আপুনি দিব পাৰে সিমানখিনি সময় আপোনাৰ কৰ্মত দিব। যদি ছাকচেছ হয় এইটো ভাল কথা, কিন্তু এনেকুৱা ধৰণৰ কথা নহয় যে মই আগতেও কৈছোঁ যে কেতিয়াও কোনো মানুহ এবাৰতে ছাকচেছ নহয়। গতিকে আপোনালোকে ইমান হতাশাত নুভুগিব। হতাশাত ভুগি এতিয়াও নিজকে হত্যা কৰা পৰ্যন্ত এনেকুৱা ধৰণৰ সিদ্ধান্ত নল'ব। যিখিনি কথা আৰু আপোনালোকে মনৰ কথাবিলাক কেতিয়াবা নিজৰ আপোনজনৰ ওচৰতে ব্যক্ত কৰিব, যাতে আপুনি যদি তেনেকুৱা ধৰণৰ হতাশাত ভুগিছে তেনেহ'লে তেওঁলোকে আপোনাক পৰামৰ্শ দিব কেনেধৰণে সেই হতাশাৰ পৰা ওলাই আহিব পাৰি, বা তেওঁ কেনেধৰণে সেই বিপদৰ পৰা মুক্ত হ'ব পাৰে, এনেকুৱা ধৰণৰ আপোনাক পৰামৰ্শ দিব। গতিকে আপুনি আপোনাৰ আপোনজনৰ লগত আপুনি মনৰ কথাবিলাক সদায় মুকলি মনেৰে আলোচনা কৰিব। নিজৰ মনৰ মাজত আপোনাৰ কথাবিলাক বান্ধি নাৰাখিব। নিজৰ মনৰ মাজত যেতিয়া কথাবিলাক ৰাখি দিব, তেতিয়াহ'লে আপোনাৰ সেই কথাখিনি মনটো খুলি আপোনাক আৰু দুৰ্বল মানসিকতাৰ কৰি তুলিব। সেইকাৰণে আপুনি চিন্তা কৰিব যাতে আপুনি কেনেকৈ ধৰণে আপুনি শক্তিশালী মনৰ অধিকাৰী হয়। শক্তিশালী মনৰ অধিকাৰী আপুনি তেতিয়াহে হ'ব পাৰিব যেতিয়া আপুনি নিজক বুজাব পাৰিব। নিজৰ সেই বিপদৰ সময়ত আপুনি নিজে সেই বিপদৰ লগত যুদ্ধ কৰিব পাৰিব। গতিকে আপুনি সেইখিনি কথাৰ কাৰণে আপুনি সাহসী হ'ব লাগিব। গতিকে সাহসিকতাই হৈছে মানুহৰ মেইন উৎস। আৰু আপুনি এটা কথা চিন্তা কৰিব, আপুনি যদি জীৱনত একমাত্ৰ দুখী মানুহ বুলি যদি ভাবিছে, তেনেহ'লে সেইটো বিৰাট ভুল কৰিছে। কিয়নো পৃথিৱীৰ প্ৰতিজন মানুহেই কিবা এটা নহয় কিবা এটা পোৱা নাই যিখিনি তেওঁলোকে বিচাৰিছে। যদি আমি কওঁ যে তাবিলাৰ নিচিনা ধনী মানুহেও বা ইমান অৰ্থৱান মানুহেও যদি কয়, আমি ভাবোঁ যে তেওঁলোক বহুত সুখী, কিন্তু নহয়, তেওঁলোকেও তেওঁলোকৰ বিচৰা সম্পূৰ্ণবিলাক পোৱা নাই। গতিকে আপুনি এইবিলাক কথা লৈ পেলাই মানসিক অসুখত নুভুগিব। আপুনি চিন্তা কৰিব যে আপুনি আপোনাৰ আপোনজনক কি দিব পাৰিছে সেইটোলৈ চিন্তা কৰক। যিমানখিনি আপোনাৰ শক্তি আতিছে সিমানখিনিতে আপুনি সুখী থাকিবলৈ চেষ্টা কৰক। আপুনি চেষ্টা কৰি যাওক আগলৈ যাবৰ কাৰণে, কিন্তু আপুনি নোপোৱাৰ কাৰণে দুখত ভুগি, আপুনি হতাশাত ভুগি আপুনি ডিপ্ৰেশ্যনত নপৰিব, বা মানসিক অসুখত নুভুগিব, বা দুখী হৈ নাথাকিব। মানুহ আনন্দ হৈ থকাটো বহুত এটা ডাঙৰ ঔষধ, যিটো আমাৰ শৰীৰ ভালে ৰাখিব। মানুহৰ সুস্থ শৰীৰ এটা পাবলৈ এটা সুস্থ মনৰো প্ৰয়োজন হয়। গতিকে আমাৰ শৰীৰটো যদি সুস্থ হৈ থাকে, আমাৰ বাকীবিলাক আমি সকলোবিলাক এনেই পাম। গতিকে ইমান চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। এইখিনি মোৰ বিশেষ ক'বলগীয়া কথা আছিলে, এইখিনি কথা ক'লোঁ। আপোনালোকে নিশ্চয় চাগে আপুনি শুনি ভাল পাইছে। যদি মন যায় আপুনি শ্বেয়াৰ কৰিব, আৰু আপোনাৰ আপোনজনৰো পাবৰ কাৰণে। আৰু যদি ভাল লাগিছে লাইক কৰি দিব, আৰু কমেণ্ট যোগেও জনাব, আৰু ছাবস্ক্ৰাইব কৰিব পাৰিলে। হাই, মই কৃষ্ণ, পুনৰ আহিছোঁ এটা নতুন ভিডিঅ' লৈ। চাই থাকক কৃষ্টকে। আজিকালি প্ৰায় মানুহেই সুখী নহয়। আমি যদি ইজন সিজনৰ লগত কথা বাৰ্তা আদান প্ৰদান কৰোঁ, তেতিয়াই আমি গম পাওঁ যে তেওঁলোকে কিবা এটা নহয় কিবা এটা নোপোৱাৰ দুখত ভুগি আছে। এই নোপোৱাৰ দুখটোৱে কেতিয়াবা কোনো লোককে ডিপ্ৰেশ্যনৰ সৃষ্টি কৰেগৈ। আৰু এই ডিপ্ৰেশ্যনতে পৰিয়েই কেতিয়াবা মানুহৰ এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হয় যে মানুহে নিজকে নিজে কেতিয়াবা হত্যা কৰা পৰ্যন্ত কাম কৰেগৈ, যিটো কাম সমাজত কেতিয়াও স্বীকৃতি দিয়া নহয়। এই সমাজত যিটো স্বীকৃতি দিয়া নহয়, সেইটো কামেই কৰিবলৈ বাধ্য হয়। কিয়নো তেওঁলোকে দুৰ্বল মানসিকতাৰ লোকে। তেওঁলোকে ভাবে মই নিজকে আৰু এই সমাজত ৰাখিনো কি কৰিম, এইটো নাপালোৱেই, মোৰতো জীৱনটো বৰবাদ হৈ গ'লে। আচলতে তেনেকুৱা কোনো কথা নহয়। কোনো কাৰো কাৰণে বা কিবা এটা বস্তু নোপোৱাৰ কাৰণে কেতিয়াও জীৱনটো বৰবাদ হৈ নাযায়। এনে এখন সুন্দৰ পৃথিৱীলৈ যেতিয়া আমি আহিছোঁ, তেতিয়াহ'লে আমি নিজকে জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। আৰু যিটোৱে আমাক
আমাক দুদিন যদি আমি বেছিকৈ জীয়াই থাকি মানে আমাক যেতিয়ালৈকে আমাক ৰাখিব ভগৱানে, আমি যিটো ভগৱানৰ ওপৰতে এৰি দিওঁ, যদি ভগৱানে আমাক যেতিয়ালৈকে ৰাখিছে আমি তেতিয়ালৈকে থাকিবলৈ চেষ্টা কৰোঁ। আমি নিজৰ কাৰণে নহ'লেও মোৰ আত্মীয়জনৰ কাৰণে আমি যদি কিবা এটা কৰোঁ তেতিয়াহ'লে আমি জীয়াই থকাৰ আনন্দ অনুভৱ কৰিব পাৰিম। আচলতে আজিকালি অকল ডাঙৰ মানুহৰ ক্ষেত্ৰতে এনেকুৱা নহয়, ডিপ্ৰেশ্যন বা মানসিকভাৱে অসুখটো মানসিক অসুখত নভোগে, সৰু সৰু ল'ৰা ছোৱালী বা ষ্টুডেণ্টৰ ক্ষেত্ৰতো এনেকুৱা ধৰণৰ কথা দেখা যায়। তেওঁলোকেও কেতিয়াবা বিভিন্ন ধৰণৰ কাৰণত ডিপ্ৰেশ্যনত পৰে। কিছুমানে চাকৰি নপৰা দেশত ডিপ্ৰেশ্যনত পৰে, কিছুমানে আকৌ আৰ্থিক অৱস্থা দুৰ্বলতাৰ কাৰণে ডিপ্ৰেশ্যনত পৰে, কিছুমানে পৰীক্ষাৰ ভাল ফলাফল নোপোৱাৰ কাৰণে ডিপ্ৰেশ্যনত পৰে, কোনোৱে আকৌ তেওঁলোকৰ বন্ধু বান্ধৱীৰ লগৰ ষ্টেণ্ডাৰ্ড মিলাব নোৱাৰাৰ কাৰণে ডিপ্ৰেশ্যনত পৰে, কোনোৱে আকৌ তেওঁলোকৰ ভাল পোৱাজনক নোপোৱাৰ কাৰণে ডিপ্ৰেশ্যনত পৰে। এনেকুৱা ধৰণৰ উদাহৰণ বহুতেই আছে। কেতিয়াবা এনেকুৱা হৈছে ভাল পোৱাজনক নোপোৱাৰ কাৰণে তেওঁ নিজকে আত্মহত্যা কৰিবলৈও বাধ্য হৈছে। কিন্তু বাধ্য নহয়, আচলতে নিজৰ মনটোৱে বাধ্য কৰাইছে তেওঁলোকক। আচলতে তেওঁলোকে একোটা দুৰ্বল মানসিকতাৰ লোক হয়। যদি দুৰ্বল মানসিকতাৰ লোক নহয় তেতিয়াহ'লে ডিপ্ৰেশ্যনৰ পৰা ওলাই আহিব পাৰিব। কেতিয়াবাতো মানুহৰ মন বেয়াটো বহুতৰে লাগে, কিন্তু তাৰ পৰা ওলাই অহাটো মেইন কথা। ওলাই আহিব যদি বিচাৰে নিশ্চয় ওলাই আহিব পাৰিব। এইটো কোনো এনেধৰণৰ অসুখত কোনো ধৰণৰ ঔষধ আচলতে নাই। তেওঁলোকে ঔষধ যেতিয়া ডক্টৰে ঔষধ দিয়ে তেতিয়াহ'লে তেনেকুৱা ধৰণৰ ঔষধ খাই আচলতে টোপনিহে যায়, যাতে তেওঁলোকে চিন্তা চৰ্চাৰ পৰা অলপ দূৰত ৰাখিব পাৰে। গতিকে তেনেকুৱা ধৰণৰ বিষয় লৈ ডক্টৰৰ ওচৰলৈ যোৱাতকৈ নিজৰ মানসিকতাটো ষ্ট্ৰং কৰিবলৈ যদি চেষ্টা কৰে তেতিয়াহ'লে কোনো ডক্টৰৰ ওচৰলৈ নোযোৱাকৈ তেনেধৰণৰ ডিপ্ৰেশ্যনৰ পৰা ওলাই আহিব পাৰিব। আজি কেইদিনমানৰ আগতে মই মই নহয়, চবেই এইটো নিউজ পাইছিলে যে এগৰাকী ছোৱালীয়ে তেওঁৰ ভাল পোৱাজনক নোপোৱাৰ কাৰণে আত্মহত্যা কৰিলে। এপাহ ফুলি অহা এটা কি ধুনীয়া সুন্দৰ ফুল আছিলে, তেওঁ কেনেধৰণে নিজকে হত্যা কৰি পেলালে ভাবি চাওকচোন। এনেকুৱা ধৰণৰ কাম জানো কৰিব লাগে? সমাজত এনেকুৱা ধৰণৰ কামৰ কোনো ভাল বুলি কোনেও কেতিয়াও নকয়। সমাজক এনেকুৱা কামক কেতিয়াও স্বীকৃতি নিদিয়ে। তেওঁলোকে প্ৰতিজন ডিপ্ৰেশ্যনত পৰা বা নিজকে যেতিয়া এনেকুৱা ধৰণৰ কাণ্ড কাৰখানা কৰিবলৈ যোৱা মানুহে এবাৰ এটা কথা ভাবিব যে তেওঁ কাৰোবাৰ এজনৰ কাৰণে মৃত্যু হ'ব খুজিছে, কিন্তু তেওঁৰ পাছত যে বহুতখিনি আত্মীয় লোক আৰু তেওঁক জন্ম দিয়া পিতৃ মাতৃৰ পৰা আৰম্ভ কৰি তেওঁক ভাল পোৱা মানুহ তেওঁৰ কাৰণে আছে, যি তেওঁক বিচাৰে বা তেওঁৰ আনন্দত তেওঁলোকে সুখী হ'ব বিচাৰে বা তেওঁক জীয়াই থাকিলে তেওঁলোকে সাহস পায়। তেনেধৰণৰ লোকো বহুত আছে। গতিকে তেওঁলোকে এজনৰ কাৰণে কেতিয়াও নিজকে বৰবাদ হ'লোঁ বুলি ভাবিব নালাগে। আৰু যদি এজনৰ কাৰণে নিজকে এজন আঁতৰি গ'ল বুলিয়ে যে তেওঁলোকে কোনো ধৰণৰ অসৎ কামতে লিপ্ত হ'ব, তেনেকুৱা ধৰণৰ কোনো কথা নহয়। কিয়নো পৃথিৱীত কেৱল এজনেই মানুহ নাই যিজনেই আপোনাৰ কাৰণে উপযুক্ত আছিল বুলি আপুনি ভাবিছে। আপুনি ভাবিব পাৰে নেকি আপুনি এজন হেৰালে কাৰণে, এজন আপোনাৰ কাৰণে আঁতৰি গ'ল কাৰণে আপোনাৰ কাৰণে আৰু কোনো নাই? আপুনি ইমান অদৰকাৰী মানুহ নে? যদি আপুনি ইমানেই অদৰকাৰী তেনেহ'লেতো তেওঁ ঠিকেই সিদ্ধান্ত লৈছিলে, তেওঁ আপোনাৰ পৰা আঁতৰি গৈ। গতিকে এনেকুৱা ধৰণে ভাবিব যে তেওঁ যদি মোৰ পৰা আঁতৰি গৈছে তেনেহ'লে তেওঁতকৈ মই বেছি ভাল মানুহ লগ পাম। গতিকে এই কথাটো মনত ৰাখিব আপোনালোকে, যদি কেতিয়াও নিজকে কাৰোবাৰ কাৰণে বৰবাদ হ'লোঁ বুলি নাভাবিব। কেতিয়াবা কিছুমান কাণ্ড ভালৰ কাৰণেই হয়, সেই ধৰণৰ কথাও ভাবিব আপোনালোকে। যদি যিটো হয় আচলতে ভালৰ কাৰণেই হয় বুলি বহুতেই কয়, যে যি হয় ভালৰ কাৰণেই হৈছে। গতিকে এনেধৰণে যদি ভাবে কেতিয়াও আপোনালোকৰ জীৱনতে বেয়া নহয়। আৰু ডিপ্ৰেশ্যনত পৰাৰ আগতেই আপোনালোকে চিন্তা কৰিব যে মানে আপোনালোকৰ যেতিয়াই মনটো বেয়া হয় তেতিয়াহ'লে এনেকুৱা ধৰণৰ কামত ব্যস্ত ৰাখিব, যিটো কামে আপোনালোকক মনটো আনন্দিত কৰি ৰাখে, যিটো আপুনি কৰি ভাল পায়, যাতে আপোনাৰ চিন্তা চৰ্চাৰ পৰা আপুনি দূৰত থাকিব পাৰে। তেনেকুৱা ধৰণৰ আপুনি কাম কৰিব। তেতিয়া আপুনি মন বেয়া কৰা চিন্তাৰ পৰা দূৰত ৰাখিব পাৰিব। যদি আপুনি কিতাপ পঢ়ি ভাল পায়, কিতাপ পঢ়িব, যদি আপুনি নাচি গান গাই ভাল পায় তেনেহ'লে নাচিব, গান গাব, ফূৰ্তি কৰি থাকিব। আপুনি যদি অন্যান্য যিটো কামে আপোনাক চিন্তাৰ পৰা দূৰত ৰাখে সেইটো কাম কৰিব, তেতিয়া দেখিব আপুনি সেইখিনি কথাৰ পৰা আপুনি দূৰত যিমানেই থাকিব সিমানেই আপুনি ডিপ্ৰেশ্যনৰ পৰা ৰক্ষা পৰিব। আৰু আপুনি চিন্তা চৰ্চাখিনি যেতিয়াই কমাই ৰাখিব তেতিয়াহ'লে আপুনি আপোনাৰ মানসিকতাটো ষ্ট্ৰং হ'ব আৰু আপুনি আপোনাৰ সেই বেয়া চিন্তাৰ পৰা আপুনি দূৰত আহিব পাৰিব। আৰু এনেকুৱা ধৰণৰ কিছুমান কথা আছে যিখিনি কথাই আপোনালোকক মনবিলাক বেয়া কৰি ৰাখে, বা আপুনি নাই পোৱা কিবা এটা, আপুনি যিটো বিচাৰিছে নাই পোৱা। আচলতে কোনজন মানুহেনো প্ৰতিটো বিচৰা ধৰণে বস্তু পায়? কিবা এটা নহয় কিবা এটা নোপোৱাকৈতো বহুতেই থাকে। গতিকে আপোনালোকে চিন্তা কৰিব যাতে মই যদি এইটো নাই পোৱা তেনেহ'লে কি মোৰ জীৱনটো এইটো নোপোৱাৰ কাৰণে শেষ হৈ যাব নেকি? এইটো নাই পোৱা যদি মই বেলেগ ধৰণে চিন্তা কৰি চাওঁ, তেনেধৰণে আপোনালোকে ভাবিব। আৰু যদি পঢ়া শুনাত যদি আপোনালোকে ৰিজাল্ট যদি ভাল কৰিব পৰা নাই, আপোনালোকে বিচৰা ধৰণে যদি পৰা নাই তেনেহ'লে চেষ্টা কৰি চাব। কিন্তু কি হ'লে চবৰে
কয় নহয় বোলে পাছতে আঙুলি সমান নহয়, গতিকে ইমানখিনি চিন্তা কৰি নাথাকিব। চেষ্টা কৰি চাব নিজৰ যিমানখিনি আপুনি দিব পাৰে সিমানখিনি সময় আপোনাৰ কৰ্মত দিব। যদি ছাকচেছ হয় এইটো ভাল কথা, কিন্তু এনেকুৱা ধৰণৰ কথা নহয় যে মই আগতেও কৈছোঁ যে কেতিয়াও কোনো মানুহ এবাৰতে ছাকচেছ নহয়। গতিকে আপোনালোকে ইমান হতাশাত নুভুগিব। হতাশাত ভুগি এতিয়াও নিজকে হত্যা কৰা পৰ্যন্ত এনেকুৱা ধৰণৰ সিদ্ধান্ত নল'ব। যিখিনি কথা আৰু আপোনালোকে মনৰ কথাবিলাক কেতিয়াবা নিজৰ আপোনজনৰ ওচৰতে ব্যক্ত কৰিব, যাতে আপুনি যদি সেই তেনেকুৱা ধৰণৰ হতাশাত ভুগিছে তেনেহ'লে তেওঁলোকে আপোনাক পৰামৰ্শ দিব কেনেধৰণে সেই হতাশাৰ পৰা ওলাই আহিব পাৰি বা তেওঁ কেনেধৰণে সেই বিপদৰ পৰা মুক্ত হ'ব পাৰে, এনেকুৱা ধৰণৰ আপোনাক পৰামৰ্শ দিব। গতিকে আপুনি আপোনাৰ আপোনজনৰ লগত আপুনি মনৰ কথাবিলাক সদায় মুকলি মনেৰে আলোচনা কৰিব। নিজৰ মনৰ মাজত আপোনাৰ কথাবিলাক বান্ধি নাৰাখিব। নিজৰ মনৰ মাজত যেতিয়া কথাবিলাক ৰাখি দিব তেতিয়াহ'লে আপোনাৰ সেই কথাখিনি মনটো খুলি আপোনাক আৰু দুৰ্বল মানসিকতাৰ কৰি তুলিব। সেইকাৰণে আপুনি চিন্তা কৰিব যাতে আপুনি কেনেকৈ ধৰণে আপুনি শক্তিশালী মনৰ অধিকাৰী হয়। শক্তিশালী মনৰ অধিকাৰী আপুনি তেতিয়াহে হ'ব পাৰিব যেতিয়া আপুনি নিজক বুজাব পাৰিব, নিজৰ সেই বিপদৰ সময়ত আপুনি নিজে সেই বিপদৰ লগত যুদ্ধ কৰিব পাৰিব। গতিকে আপুনি সেইখিনি কথাৰ কাৰণে আপুনি সাহসী হ'ব লাগিব। গতিকে সাহসিকতাই হৈছে মানুহৰ মেইন উৎস। আৰু আপুনি এটা কথা চিন্তা কৰিব, আপুনি যদি জীৱনত একমাত্ৰ দুখী মানুহ বুলি যদি ভাবিছে তেনেহ'লে এইটো বিৰাট ভুল কৰিছে। কিয়নো পৃথিৱীৰ প্ৰতিজন মানুহেই কিবা এটা নহয় কিবা এটা পোৱা নাই যিখিনি তেওঁলোকে বিচাৰিছে। যদি আমি কওঁ যে টাটা বিৰলাৰ নিচিনা ধনী মানুহেও বা ইমান অৰ্থৱান মানুহেও যদি কয়, আমি ভাবোঁ যে তেওঁলোক বহুত সুখী, কিন্তু নহয়, তেওঁলোকেও তেওঁলোকৰ বিচৰা সম্পূৰ্ণবিলাক পোৱা নাই। গতিকে আপুনি এইবিলাক কথা লৈ পেলাই মানসিক অসুখত নুভুগিব। আপুনি চিন্তা কৰিব যে আপুনি আপোনাৰ আপোনজনক কি দিব পাৰিছে সেইটোলৈ চিন্তা কৰক। যিমানখিনি আপোনাৰ শক্তি আতিছে সিমানখিনিতে আপুনি সুখী থাকিবলৈ চেষ্টা কৰক। আপুনি চেষ্টা কৰি যাওক আগলৈ যাবৰ কাৰণে, কিন্তু আপুনি নোপোৱাৰ কাৰণে দুখত ভুগি আপুনি হতাশাত ভুগি আপুনি ডিপ্ৰেশ্যনত নপৰিব বা মানসিক অসুখত নুভুগিব বা দুখী হৈ নাথাকিব। মানুহ আনন্দে হৈ থকাটো বহুত এটা ডাঙৰ ঔষধ, যিটো আমাৰ শৰীৰ ভালে ৰাখিব। মানুহৰ সুস্থ শৰীৰ এটা পাবলৈ এটা সুস্থ মনৰো প্ৰয়োজন হয়। গতিকে আমাৰ শৰীৰটো যদি সুস্থ হৈ থাকে আমাৰ বাকীবিলাক আমি সকলোবিলাক এনেই পাম। গতিকে ইমান চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। এইখিনি মোৰ বিশেষ ক'বলগীয়া কথা আছিলে, এইখিনি কথা ক'লোঁ। আপোনালোকে নিশ্চয় চাগে আপুনি শুনি ভাল পাইছে। যদি মন যায় আপুনি শ্বেয়াৰ কৰিব আৰু আপোনাৰ আপোনজনৰো পাবৰ কাৰণে। আৰু যদি ভাল লাগিছে লাইক কৰি দিব আৰু কমেণ্ট যোগেও জনাব আৰু ছাবস্ক্ৰাইব কৰিব পাৰিলে। ধন্যবাদ।